তো গাইছ এতিয়া চিন গিলা মাৰি আছো এইফালে আমাৰ খুঁটা গিটাত প্ৰায় কমপ্লিট হ'লে চিন টুন মাৰা এইফালে ভাস্কৰ আছে তীব্ৰ গতিত চলি আছে গাইছ আহিব গাইছ তীব্ৰ গতিত চলি আছে আৰু এইফালে আমাৰ কমপ্লিট হ'লে প্ৰায় এইফালে দুইডাল চিন মাৰা হৈ গ'লে সিবাগেও এটা মাৰি আছে বঢ়িয়াকৈ গ'লকিপাৰতো বাৰত বঢ়িয়াকৈ চিন মাৰা হৈছে এইফালে আমাৰ আছে গোটেইখিনি লগ লাগি পেলাই মাৰি আছো আৰু তো পৰাক কিবা এটা কৈ দিয়া খেলা 3 তাৰিখ 4 তাৰিখ আৰু 5 তাৰিখে ফাইনেল হ'ব তো গাইছ মই অলপ চিন মাৰি লওঁ ধৰিলোঁ 3-4 তাৰিখে আহি যাব সকলোৱে শুক্ৰবাৰ শনিবাৰ ভৰ্তি মাছ হ'ল 800 টকা তো এইখিনি চাই লওক পুৰস্কাৰ আছে 12,001 টকা প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ আছে 10,001 টকা তো এইফালে শ্ৰেষ্ঠ খেলুৱৈকো দিয়া হ'ব তো গাইজ গুড মৰ্নিং আৰু এটা নতুন ভ্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আগৰ ভিডিঅ' এটাত যে কৈছিলোঁ আমাৰ ঘৰৰ কাষতে এখন ফুটবল প্ৰতিযোগিতা হ'ব তো 3 তাৰিখৰ পৰা আৰম্ভ হ'ব দিবানৈশ ফুটবল প্ৰতিযোগিতা তো সকলোৱে আহি যাব আৰু যিহেতু আহিবা লাগে অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব গতিকে তাৰ কাৰণে ফিল্ডখন মেৰামতি কৰিব লাগিব অলপ তো আজি গোটেইকেইটা লগ হৈ কিনে আমি অলপ ফিল্ডখন মেৰামতি কৰোঁ তো সেইকাৰণে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ ভিডিঅ'টো চিম্পুল হ'ব যদিও আপোনালোকে চাই দিব ভিডিঅ'টো আৰু যোনে যোনে খেলিব বিচাৰে আহি যাব মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দি দিছোঁ ফোন কৰি পিনেও যোগাযোগ কৰিব পাৰিব তো আহি যাব সকলোৱে তো এতিয়া দেৰি নকৰি ফিল্ডলৈকে যাই আছোঁ বলক ফিল্ডক যোৱাৰ আগতে আমাৰ এইখন বেনাৰ মাৰা আছে চাই লওক বেনাৰখন বঢ়িয়াকৈ তো ভদ্ৰা ৰূপজ্যোতি সংঘৰ সৌজন্যত নগেন্দ্ৰনাথ বেজবৰুৱা ট্ৰফি পঞ্চম বাৰ্ষিক প্ৰাইজ মানি দিবানৈশ ফুটবল প্ৰতিযোগিতা তো 3-4 তাৰিখে আহি যাব সকলোৱে শুক্ৰবাৰ শনিবাৰ ভৰ্তি মাছ হ'ল 800 টকা তো এইখিনি চাই লওক পুৰস্কাৰ আছে 12,001 টকা প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ আছে 10,001 টকা তো এইফালে শ্ৰেষ্ঠ খেলুৱৈকো দিয়া হ'ব তো ভিডিঅ'টো পষ্ট কৰি কিনে সকলোৱে পঢ়ি চাব পাৰে আৰু দেৰি নকৰি এতিয়া ফিল্ডলৈকে যাই আছোঁ বলক কামখিনিও কৰিব লাগে সোনকালে খেলা এইটো বালাকে তো বলক সোনকালে ফিল্ডৰ কামখিনি কৰি লওঁ তো গাইছ এতিয়া চিন গিলা মাৰি আছোঁ এইফালে আমাৰ খুঁটা গিটাত প্ৰায় কমপ্লিট হ'লে চিন টুন মাৰা এইফালে ভাস্কৰ আছে তীব্ৰ গতিত চলি আছে গাইছ আহিব গাইছ তীব্ৰ গতিত চলি আছে আৰু এইফালে আমাৰ কমপ্লিট হ'লে প্ৰায় এইফালে দুইডাল চিন মাৰা হৈ গ'লে সিবাগেও এটা মাৰি আছে বঢ়িয়াকৈ গ'লকিপাৰতো বাৰত বঢ়িয়াকৈ চিন মাৰা হৈছে এইফালে আমাৰ আছে গোটেইখিনি লগ লাগি পেলাই মাৰি আছোঁ আৰু তো পৰাক কিবা এটা কৈ দিয়া খেলা 3 তাৰিখ 4 তাৰিখ আৰু 5 তাৰিখে ফাইনেল হ'ব সকলো ক্ৰীড়াপ্ৰেমী ৰাইজকে ইয়াত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল বঢ়িয়া এতিয়া সকলোৱে আহি যাব 3 তাৰিখৰ পৰা আৰম্ভ হ'ব অহা শুক্ৰবাৰৰ পৰাই তো আহি যাব সকলোৱে তো গাইছ মই অলপ চিন মাৰি লওঁ ধৰিলোঁ আৰু এইফালে এখন সৰুকৈ ষ্টেজৰ ব্যৱস্থা কৰি আছোঁ য'ত ওপৰত কমিটিৰ মানুহবিলাক থাকিব তো বঢ়িয়াকৈ খুঁটাকেইটা পুতি কিনে কাম কৰি আছে আৰু ফাইনেলি ফিল্ডৰ কামখিনি কৰা হৈ গ'ল মোটামুটি তো বাকী চিন তিন মাৰাখিনি হৈ গ'ল আৰু কিবা কিবি সৰু সুৰা কাম আছে কামখিনি বাৰু কৰি থাকিম লাহে লাহে বাকী হেভি কামখিনি হৈয়ে গ'ল আৰু এতিয়া ফিল্ডখন এবাৰ চাই লওক বঢ়িয়াকৈ তো গাইছ ভালদৰে কাম চাম কৰিলোঁ তো কাম কৰি থাকোঁতে বাৰু ভিডিঅ' ভালদৰে বনোৱা নহ'ল তো হ'লেও চাই দিব আৰু অহা 3-4 তাৰিখৰ পৰাইতো গমেই পালাক খেলা নৱেম্বৰৰ তো আহি যাব সকলোৱে তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম